নারায়ণ হে ভগৱান এই দোকানখনেই মোৰ উপাৰ্জন আজি যাতে ভাল গ্ৰাহক এজন পাওঁ মই চাহ বাৰু খাম ঘৰলৈ গৈ মই ভাত কেইটামান খাই দোকানৰ মাল কেইটামান আনিম বুলি ভাবিছোঁ তই ইয়াতে বহ তই ছাগলীৰ নিচিনা এইবোৰ বস্তু লপলপাই খাই নুফুৰিবি মই গণি থৈ দিছোঁ এইবাৰ পূজা দিবতে ওপৰলৈ নিবহে যেন পাইছোঁ বৰ গৰম দেই ৰাম ভগৱান ক'ৰবাত যদি বিৰি এটাকে খাব পালোঁ হয় যেনে তেনে হয় এইখন দোকান দেখিছোঁ পামেই চাগে ৰচোন দোকানখনলৈকে যাওঁচোন পাওঁৱেই নেকি ৰাম বৰ গৰম দেই বৰ গৰম মানুহ মৰি যাব কৃষ্ণ প্ৰভু আজি সূৰ্য দেৱতা বৰ নাৰাজ হৈ গৈছে গৰম বিৰাট গৰম কৃষ্ণ জনতা বিৰি এটালৈকে খাই লওঁ ৰ'বা আই বোপা এই জনতা আছে নেকি জনতা পাৰ্টি শুনিছোঁ জনতা দোকানত বেচা বস্তু বুলি শুনা নাই ৰাম কেনেকে বুজাম এই ল'ৰাটোক বাৰু আমাৰ ইয়াত কিবা মিটিং চিটিং হোৱা নাই নহয় জনতা গোট খাবলৈ এই অকণমান বহিয়ে লওঁ ৰ'বা বিৰাট গৰম দেই টোপোলাটোও বাগৰি যায় বৰ দিগদাৰ কি দোকান খুলিছাহে জনতা বিৰি এডাল নাই তোমালোকৰ ইয়াত কি ক'লে জনতা বিৰি জনতা বিৰি দিয়া আছে যদি এটা পিছে ইমান গৰমখনত ক'ৰ পৰা আহিছেনো ক'বা এই এক আধা নামৰ গাঁওখন নাম শুনিছা এক আধা এখন গাঁৱৰ নাম নহয় অংকহে আছে বোপাই এই হাতযোৰ যোৰহাট ডিষ্ট্ৰিক্টৰ দেৰগাঁও শুনিছোঁ অংকৰ কথা ক'লা যেতিয়া পাৰা যদি 17.5খন গাঁওখনৰ নামকে কোৱা 17খন গাঁও মানে ক'তো পোৱা নাই হে আজিকালি ল'ৰা অংকত গাধা ময়ো কওঁ শুনা এৰা 9 গাঁও 7 গাঁও 1.5 গাঁও কিমান হ'ব 17.5খন নহ'বনে 17.5খন হ'ব এই বুঢ়াটোৱে মোক গাধ বনালে আপুনি যে ইমান গৰমখনত চেণ্ডেল হাতত কাম কি নক'বা চেণ্ডেলযোৰ মোৰ ল'ৰাই 200 টুকুৰিত কিনি দিলে বুজিছা ইমান দামৰ বস্তু ভৰিত পিন্ধিমনে মনেই নাযায় বুজিছা আৰু 5 বছৰমান যাব লাগিব খোজকাঢ়িব লাগিব বুজিছা হৈ গৈছে অকণমান হ'ব দিয়া তেওঁ হাততে লৈ পেলাই ঘূৰি ফুৰিছোঁ বুজিলোঁ কিন্তু ছাতিৰ কাহিনীটো ছাতিটো সেই ৰ'দত ৰং গ'লে বোৱাৰীজনীয়ে মোক গালি দিয়ে বৰষুণ দিলে লওঁ এতিয়া ডাউকে কোলা হৈ পৰে হেৰা বহুত কথা পাতিলোঁ বুজিছা বান্দৰ বিৰি এটাকে দিয়া তাৰে প্ৰতি মোক গাধ বান্দৰ কৈ থাকিব আৰু মই সহ্য কৰি যাম হেৰা মই বান্দৰ বিৰি এটা কথাহে কৈছোঁ তোমাক কৃষ্ণ দিয়া কৃষ্ণ ইমান মন ধৰিছে আপুনি কেনেকে এডৰা ৰেলত আৰু এডৰা সেই
গাড়ীত আহিলোঁ আকৌ এডৰা চাইকেলত এডৰা গৰু গাড়ীত আৰু এডৰা খোজকাঢ়ি আহিলোঁ দিয়া আহি সেই তোমাৰ দোকানখন পালোঁ বিৰিটো পাই বৰ ভাল লাগিল ভগৱানে আনন্দ দিছে মোৰ এয়াই সোণালী হ'ব আপুনি গৰু গাড়ীটো আহিলে তুমি মোক গৰু বুলিও ক'লা লোৱা এইটো মেচটো দিলোঁ নহয় মানে গৰু গাড়ীৰ কথা কৈছোঁ হেৰা যাওঁ দিয়া হে শিষ্টাচাৰ নাজানা মানুহক কেনেকৈ কথা ক'ব লাগে সেইটোও নাজানা নেকি তোমালোকে থাকা থাকা গৈ থাকোঁ দিয়া কৃষ্ণ প্ৰভু যি এটাকে যে পালোঁ এই বন্ধ দিনত কৃষ্ণ পইচাটো নিদিলোঁ নেকি এ কৃষ্ণ 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 এ লোৱাহে হেৰা বুঢ়া মানুহৰ কাৰণে বিৰি হ'ব লাগে সম্পূৰ্ণ ফ্ৰী